ফুলকমলীয়া লৰাই নিজৰ আত্মবলিদান দিব লগা হ'ল। আচলতে অতি লজ্জাজনক কথা, অসমীয়া জাতিয়ে এই মানুহবিলাক চিনি পোৱা প্ৰয়োজন আছে। মুখৰ লেকাম নাই তেওঁৰ। দীপাংকৰ কুমাৰ নাথ হ'ল এটা জাতিৰ গাদ্দাৰ, অসমীয়া জাতিৰ এটা বিশ্বাসঘাতক মানুহ। কা আন্দোলন হ'ল 855 জন শ্বহীদ হৈছিলে অসম আন্দোলনত। কা আন্দোলনত 5 গৰাকী নিৰীহ ফুলকমলীয়া লৰাই নিজৰ আত্মবলিদান দিব লগা হ'ল। তাৰ পাছত আচলতে বহু ৰাইজ কটনৰ ছাত্ৰ ছাত্ৰীৰ পৰা ধৰি বহু বিদ্যালয়, বিশ্ববিদ্যালয়, মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী এই কা আন্দোলনৰ সময়ত আচুৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই ৰাজপথলৈ ওলাই আহিছিল। ৰাজপথলৈ ওলাই আহি কাৰ বিৰোধিতা কৰিছিল। বিৰোধিতা কৰাৰ পাছত এটা অসমৰ ৰাইজৰ পৰামৰ্শ মতে দীপাংকৰ নাথৰ প্ৰৰোচনাত অসমৰ ৰাইজে এটা কি কৰিলে, ৰাজনৈতিক দল বিচাৰিছে বুলি কৈ আচলতে দীপাংকৰ নাথে এটা ৰাজনৈতিক দলৰ কথা ক'লে। নিজে দুধনৈ ভেলাঘৰৰ ওপৰৰ পৰা, মাঘৰ বিহুৰ ভেলাঘৰৰ ওপৰৰ পৰা ক'লে যে অসমত বিকল্প ৰাজনৈতিক দলৰ প্ৰয়োজনীয়তা আছে। অসমৰ ৰাইজে বিকল্প ৰাজনৈতিক দলৰ কথা কৈছে, আমি ৰাজনৈতিক দলৰ এটা সৃষ্টি কৰিম। তাৰ পাছৰ পৰ্যায়ত আমি সদৌ অসম ছাত্ৰ সন্থাৰ এজন কৰ্মী আছিলোঁ, চিত্ৰৰঞ্জন বসুমতাৰী আৰু মই। দীপাংকৰ কুমাৰ নাথে কি কৰিছিলে, তেওঁৰ নিজৰ বাসগৃহলৈ মাতি নি তেওঁৰ বেডৰুমত বহাই লৈ প্ৰায় 2.5 ঘণ্টা সময় আমাক বুজাই বঢ়াই ক'লে যে আমি সদৌ অসম ছাত্ৰ সন্থাত আছোঁ, তোমালোক দললৈ যোৱা, নেতৃত্ব লোৱা, আছোঁ আৰু দলটোৰ মাজত কেতিয়াও তফাত নহয়। এনেধৰণৰ কথা কৈ 2.5 ঘণ্টা সময় আমাক প্ৰৰোচনা কৰি তেওঁ আচলতে আমাক দললৈ পঠালে। আমি আশা কৰিছিলোঁ যে দলটো শক্তিশালীভাৱে আগবাঢ়ি যাব, তাৰ কাৰণে অসমৰ ৰাইজে সহযোগিতা বিভিন্ন সময়ত কৰি আহিছে। কিন্তু যিজন ব্যক্তিয়ে আচলতে প্ৰৰোচনা কৰি মানুহক অন্ধকাৰত ৰাখি দলটো খুলিলে, সেই মানুহজন আজিৰ তাৰিখত যাৰ বিৰোধিতা কৰি তেওঁ দলটো খুলিছিলে, সেই বিৰোধিতা কৰা দলটোলৈ গ'ল। আচলতে অতি লজ্জাজনক কথা, অসমীয়া জাতিয়ে এই মানুহবিলাক চিনি পোৱা প্ৰয়োজন আছে। এই মানুহবিলাকক ভৱিষ্যতৰ দিনত অসমীয়া মানুহে আচলতে বাঢ়নীৰে কোবাবৰ কাৰণে প্ৰচেষ্টা হাতত ল'ব লাগে, যাতে কলৈকো ওলাব নোৱাৰা পৰিৱেশ এটা সৃষ্টি কৰিব লাগে। এইবিলাক জাতিৰ গাদ্দাৰ হয়, এইবিলাক দেশৰ গাদ্দাৰ হয়, এইবিলাক মাতৃভাষাৰ কাৰণে, অসমীয়া জাতিৰ কাৰণে গাদ্দাৰ, বিশ্বাসঘাতক। ইহঁতক চিনি পোৱাটো প্ৰয়োজন আছে। আমিও সেইকাৰণে একালৰ সতীৰ্থ আছিল, আজিৰ তাৰিখত আমি তাৰ বিৰোধিতা কৰিবলৈ এৰা নাই। তোমাৰ যিখন মুখেৰে আচলতে তুমি এই দলৰ জন্মৰ কথা কৈছিলা, আমাক যিখন মুখেৰে তুমি এই দলটোলৈ আহিবলৈ কৈছিলা, তাৰ পাছত তুমি আমাক যি ধৰণে বিশ্বাসঘাতক কৰিলা, পাভলুটি মাৰিলা, সেই মুখৰ কোনো মূল্য নাই। তাৰ প্ৰতিবাদ আমি কৰিছোঁ। তেখেতে আজি কৈছে যে তেখেতক বিবেকে কোৱাৰ কাৰণে তেখেতে আজি কেইবাখন মিলা কথা পাতে। বিবেক সেই সময়ত ক'লৈ গৈছিল, আবেগ সেই সময়ত কেলৈ গৈছিল? মানুহক আমাক কিয় তোমালোকে এনেধৰণে আচলতে সদৌ অসম ছাত্ৰ সন্থাৰ পৰা এৰি অহা কথা নাছিল। আমি সেই সময়ত দীপাংকৰ নাথতকৈ বয়স মোৰ বহুত গুণে কম, কিন্তু আমি কি কৰিলোঁ, তেওঁলোকৰ কথা শুনি, তেওঁলোকৰ নেতৃত্বৰ কথা শুনি আমি দলটোত যোগদান কৰিলোঁ। তাৰ পাছৰ পৰ্যায়ত তেওঁলোকক অভয় প্ৰদান কৰিছিল যে চব ফালৰ পৰা তোমালোকক সহায় আৰু সহযোগিতা কৰিম। আমি তাৰ পাছত গৈ আছোঁ। কিন্তু যেতিয়া দুলীয়াজান অধিৱেশন হ'ল, তেওঁ দুলীয়াজান অধিৱেশনত তেওঁ পাঁচপুলকাৰ মাৰিল, নিজৰ দায়িত্বৰ পৰা আঁতৰি নগ'ল। তাৰ পাছত পৰ্যায়ত গৈ তেওঁ আচলতে এই প্ৰৰোচনাত পৰি আচলতে তেওঁ বিভিন্ন সময়ত এই আমাৰ অসমীয়া জাতিটোক সেই আন্দোলনটো তছনছ কৰিবৰ কাৰণে ৰাজনৈতিক দলৰ কথা কৈ আচলতে তেওঁ এনেকুৱা কাম কৰিছিল। সেই কথাটো ৰাইজে ইতিমধ্যে গম পাইছে। সেইকাৰণে প্ৰতিবাদ সৰ্বত্ৰে আৰম্ভ হৈছে। দীপাংকৰ কুমাৰ নাথ যলৈকৈ জক লাগিলে, অসমৰ ৰাইজে কিন্তু উচিত শিক্ষা দিয়াৰ প্ৰয়োজনীয়তা আছে বুলি আমি উপলব্ধি কৰোঁ। নহয়, গছত তুলি গুৰি কৰাৰ কথা নহয়, তেওঁ বিশ্বাসঘাতকতা কৰিছে। লুৰিণজ্যোতি গগৈ এটা সম্ভাৱনা আছিল। সদৌ অসম ছাত্ৰ সন্থা তেওঁ সভাপতিৰ দায়িত্ব পুনৰবাৰ ল'ব পাৰিলে, সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰিলে, সভাপতি হিচাপে তেওঁ আৰু 5 বছৰ থাকিব পাৰিলেহেঁতেন, বয়স আছিল। কিন্তু এওঁলোকৰ প্ৰৰোচনাত পৰি আচলতে লুৰিণজ্যোতি গগৈক এনেধৰণে আগবঢ়াই দিয়া হ'ল যে ভৱিষ্যতৰ দিনত তোমালোকক প্ৰত্যেককে সহযোগিতা কৰিম। কিন্তু তেওঁ পাভলুটি মৰাৰ যিটো স্বৰূপ, সেই স্বৰূপটো অসমৰ ৰাইজে ইতিমধ্যে উপলব্ধি কৰিছে। বিক্ৰী কৰিছে। তেওঁলোকৰ কোনো মুখৰ ভেলু নাই, তেওঁলোকৰ জিভাৰ লেকাম নাইকিয়া কিছু ব্যক্তি। তেওঁলোকে আচলতে এই নেগুৰ পেলাই দিয়াৰ যিটো স্বভাৱ, সেই স্বভাৱটো কোনোকালে এৰিব নোৱাৰিলে। সেইকাৰণে আচলতে আজিৰ তাৰিখত তেওঁলোকে এই ধৰণৰ কাম কৰিছে। বিভিন্ন সময়ত ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যক এই দীপাংকৰ কুমাৰ নাথ ডাঙৰীয়া, নাথ আৰু এই প্ৰকাশ দাস বোলাটো, এই প্ৰকাশ দাস বোলাটো যে এইটো উপদেষ্টা আছিল, সেই উপদেষ্টাটো মাইকেল কৈ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ হত্যাটোক বিভিন্ন সময়ত তেওঁলোকে আচলতে আক্ৰমণ কৰা পৰিলক্ষিত হয়। বিভিন্ন সময়ত তেওঁলোকে গ্ৰুপ ডিছকাশ্যনত বহিলে সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যক মাইকেল বুলি কৈ তেওঁলোকে আচলতে তোষামোদ কৰে। বিভিন্ন সময়ত সেই নামটো দি মাতি তেওঁৰ হত্যাটোক আচলতে বিভিন্ন সময়ত তছনছ কৰিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰে। তাৰ পাছত আজিৰ তাৰিখত তেওঁলোকে আচলতে আজি কি কৰিলে, আজিৰ তাৰিখত তেওঁলোকে আচলতে যাৰ বিৰোধিতা কৰি দল গঠন কৰা হ'ল, তেওঁলোকে সেই দলটোত গৈ নেগুৰ পেলাই দিলে। এনেকুৱা ধৰণৰ মানুহক অসমৰ ৰাইজে চিনি পোৱাটো প্ৰয়োজন আছে বুলি আমি উপলব্ধি কৰোঁ। মুখৰ লেকাম নাই তেওঁৰ। সেইখন মুখত কিবা লেকাম আছে নেকি, যিখন মুখেৰে নিজেই ক'লে ভেলাঘৰৰ পৰা যে আমি এটা নতুন ৰাজনৈতিক দল আমি খুলিব লাগিব, আমি বিজেপিক প্ৰতিহত কৰিব লাগিব, এনেকুৱা ধৰণৰ কথা কৈছিল। সেই মানুহটোৱে গৈ আকৌ যেতিয়া বিজেপিত যোগদান কৰিব, সেইখন মুখৰ লেকাম কিবা আছে নেকি, মুখৰ কিবা মৰ্যাদা আছে নেকি? সেইকাৰণে সেই কাৰ্যসূচীৰ জৰিয়তে তেওঁক আমি প্ৰত্যুত্তৰ দিছোঁ।
এতিয়াতো ষড়যন্ত্ৰটো জল পটপটকৈ ওলাই পৰিছে যে কেনেকুৱা ধৰণৰ ষড়যন্ত্ৰ কৰিছিল। উজনি অসমৰ পৰা বহু মানে লিডাৰক নাইকিয়া কৰি দিলে। চিত্ৰৰঞ্জন বসুপাতাৰী, মই ৰাজু ফুকন, সঞ্জীৱ চাংমাই, মানিক গগৈ, লুৰিণজ্যোতি গগৈ, এনেকৈ ধৰণে কৰি ধাৰ লিডাৰ যিসকলে সম্ভাৱনাপূৰ্ণ লিডাৰ আছিল তেওঁলোকে পৰিকল্পনা কৰি সদৌ অসম ছাত্ৰ সন্থাৰ পৰা এই লিডাৰবিলাকক আঁতৰাই দিলে। আঁতৰাই দি আচলতে নিষ্কণ্টক হৈ আছুটো নিশেষ কৰিবৰ কাৰণে তেওঁলোকে পৰিকল্পনা কৰিছিল। আছুটো নিশেষ হ'লে তেওঁলোকে যি উদ্দেশ্য লৈ আচলতে ৰাজনৈতিক দলত গৈছে সেই উদ্দেশ্যটো পূৰণ হ'ব, সেই কথাটো তেওঁলোকে উপলব্ধি কৰিলে। সেইকাৰণে আছুটোৰ উজনি অসমত নাইকিয়া কৰিবৰ কাৰণে মই নকওঁ যে সদৌ অসম ছাত্ৰ সন্থা নিশেষ হৈ যাব, কিন্তু আছুটোক মানে নিশেষ কৰিবৰ কাৰণে তেওঁলোকে পৰিকল্পনা কৰিছে। আছুক ধ্বংস কৰিলে, আছুক ধ্বংস কৰি আচলতে তেওঁলোকে এই ধৰণৰ কৰিছে। বিশ্বাসযোগ্যতাটো যিটো সদৌ অসম ছাত্ৰ সন্থাৰ আঞ্চলিকতাবাদৰ যিটো বিশ্বাসযোগ্যতা আছিল, বিশ্বাসযোগ্যতা নিশেষ কৰিবৰ কাৰণে এই ধৰণৰ মানে গাদ্দাৰী লিডাৰে বিভিন্ন সময়ত পদক্ষেপ গ্ৰহণ কৰে। এই লিডাৰবিলাকৰ পৰা, এই নেতাবিলাকৰ পৰা ৰাইজ সজাগ হৈ থাকিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। আছু হৈ থাকিব। আছুক কোনোদিনে কেতিয়াও কোনো শক্তিয়ে আছুক নিশেষ কৰিব নোৱাৰে। পৰিকল্পনা কৰিব, কেতিয়াবা ক'ৰবাত অকণমান ৰৈ যাব পাৰে, কিন্তু এনেকুৱা ধৰণৰ নহয়। আছু বাঘৰ নিচিনা, বাঘে নিজৰ চিকাৰ ধৰিবৰ কাৰণে এখোজ পিছলৈ গৈ চিকাৰটো ধৰে। আছু কেতিয়াবা ৰৈ যাব পাৰে কিছুমান বিষয় লৈ, কিন্তু আছু কেতিয়াও নিশেষ হৈ নাযায়। সেই কথাটো তেওঁলোকে জনাটো প্ৰয়োজন আছে।